দুজন ঘৰ শত্ৰু আছিল। তাৰে এজনৰ নাম আছিল ৰোহিত আৰু এজনৰ নাম আছিল ৰাহুল। এদিন এখন ৰোহিত ঘৰত নথকাৰ সময়ত ৰাহুল তেওঁৰ ঘৰত আহি তেওঁৰ ঘৰৰ বস্তুবোৰ লণ্ডভণ্ড কৰি দৰজাৰ সন্মুখত লুকাই থাকে। আৰু অলপ পিছত ৰোহিত ঘৰত আহি পালে। আরে মোৰ ঘৰটো কোনে এনেকুৱা কৰিলে? কোনে কৰিলে এই কাম? হে ভগৱান, মোৰ ঘৰটো যিয়ে এনেকুৱা কৰিছে 7 দিনৰ ভিতৰত 13খন ভৰি ভাঙে যেন। ৰাহুল পলাবলৈ খোজোতে হঠাৎ এখন গাড়ী আহি তাৰ এখন ভৰি ভাঙি থৈ গ'ল। শব্দটো শুনি তেওঁ বাহিৰলৈ ওলাই গ'ল। তুমি ইয়াত কি কৰি আছা? মোৰ ঘৰত কি কৰা তুমি? আৰে তুমি তো কৈছিলা 7 দিন পিছতহে মোৰ ভৰি ভাঙিব, কিন্তু মোৰ ভৰিখনচোন আজিয়েই ভাঙিলে। তোমাৰ সাপচোন নফলিল। ৰাহুলৰ কথা শুনি ৰোহিতৰ আৰু বুজিবলৈ বাকী নাথাকিল। আৰে এইটো কাৰোবাৰ বেলেগৰ অভিশাপ আছিল, সেইকাৰণে তুমি এখন ভৰি এতিয়া চলিব পাৰিবা। আৰু 7 দিন পিছত যেতিয়া মোৰ অভিশাপটো ফলিয়াব, তেতিয়া তুমি এখন ভৰিৰে নহয় চুচৰি বাগৰিহে চলিব লাগিব।